বস্তুখিনি আগতে গাড়ীত থৈ আহিছোঁ তাৰপিছত লৈ আছোঁ ঠিক আছে অঁ হ'ব হ'ব ৰঙালাও চব আছে কালি আপোনাৰ অনুৰোধত কণীটো মই লৈ যাম বাৰু দেই কেজিত 800 হ'ব হ'ব লৈ দিছোঁ হাই আজি ওলাই গৈছোঁ বিহু বজাৰ মানে কি আৰু শাক পাচলি এইবিলাক বজাৰ কৰিবলৈ যাওঁ আমাৰ বিশেষকৈ চন্দন কছাৰী হ'লেও আমি কেঁচা কাম কৰোঁতো ভকতীয়া নহয় সেইটো কাৰণে আমাৰ কুকুৰা কিবা কিবি আনিব লাগে আৰু সেইটো কাৰণে আনিব যাওঁ কোন গৈছে চাব এতিয়া উঠিব চাব সকলো চিট বেল্ট লগাই লওঁ আজি পৰিয়ালৰ সৈতে যাওঁ দেখিছেনে এইফালে মা উঠিলে সেইফালে পাপা আৰু এইটো পোৱালি আৰু মই চাৰিজনে যাওঁ কৈ নাথাকিবা কওঁ ভিডিঅ' কৰি আছোঁ দেখিছে কিমান ভাল লাগিছে ৰাতিপুৱা গৈ এতিয়া বলক একেবাৰে বজাৰত দেখাম আপোনালোকক কুকুৰা পাই গ'লোঁ আমি অঁ নাই বোলে নাই যাওঁ এতিয়া বিশেষকৈ আমাক লাগে কুকুৰা বিচাৰি ফুৰিছোঁ কুকুৰা পোৱা নাই এতিয়া ডাইৰেক্ট বজাৰলৈ যাওঁ ভাবিছিলোঁ ডাইৰেক্ট আপোনালোক বজাৰত দেখাম কিন্তু কুকুৰা ওলাইছিলে ন সেইটো কাৰণে দেখাই দিলোঁ আৰু এতিয়া বজাৰলৈ বুলি গৈ আছোঁ পোৱাগৈ নাই এইফালে পথাৰ এতিয়া পূৰা ধানে অপচি কৰিব আৰু কেইদিনমানৰ পিছত বজাৰ নপাওঁতে আমি পাই গ'লোঁ আনহাতে এতিয়া আপোনালোকক দেখুৱাইছোঁ পূৰা কুকুৰা ইয়াতে আছে তাৰপৰা আমি বিচাৰি গৈছোঁ তো এতিয়া আমি নেপালোঁ আচলতে আমাক লাগে ৰঙা আৰু মাইকী কুকুৰা তো মতা নালাগে আমাৰ সকামৰ কাৰণে অঁ মতা এটা মাইকী এটা লাগে বোলে আমি এতিয়া মাইকী বিচাৰি ফুৰিছোঁ তেতিয়াহ'লে এহাল লাগে তো বলক বজাৰলৈ যাওঁ এতিয়া বজাৰত আজি বহুত আহিছে বোলে ৰাঙলী কুকুৰা বহুত গৈছে ফাইনেলি পালোহি বজাৰ এয়া এইখনেই হৈছে আমাৰ তালাব বজাৰ বলক ভিতৰলৈ যাওঁ গাহৰি বজাৰ কোনে কোনে খাব বিচাৰিছে মিঠাই খাই লোৱা ৰঙা সেউজীয়া বগা কি লাগে এয়া মাখিয়তী বেত বৰষুণ বতৰ পৰা বোকা চব ক'ত আছে কুকুৰা নাই এইফালে সোমাইছিলোঁ এইফালে এতিয়া নেপালোঁ এতিয়া আমি এইফালে যাওঁ ক'ত পাওঁ বিচাৰি লওঁগৈ প্ৰথমতে আমাৰ বিচাৰি আছে কুকুৰাটো আমাক মেইন লাগে কুকুৰা ফাইনেলি পাই গ'লোহি কুকুৰা ইয়াত মেইন কুকুৰাখিনি থাকে হ'লেও চাই চাওঁ পাওঁ নে নাপাওঁ এইটো হয় এইটো চাইছে পোৱা নাই যে সেইকাৰণে এইটো চাইছে আৰু নেপালতো ল'বই লাগিব ইফালে জুখি আছে বেমাৰী লাগে চাওকচোন বজাৰ কিমান মানুহ ভিৰ আজি যাতে বিহু বজাৰ হৈছে এইটো এটা পাই গ'ল মতা মাইকী এজনী পাইছে দাগ দিয়া নালাগে বোলে মানে দাগ দিলে নহ'ব আমাৰ যিটো সকাম সেইটো দাগ দিলে নহ'ব দাগ নিদিয়া লাগিব সৰু কুকুৰা এইফালে সুধিব কৈছে দাগ দিছে বগাটো ছিঙি দিলে এতিয়া ৰঙা কৰি দিছে ডেঞ্জাৰ হৈ পাৰিছোন অঁ মানে এটুকুৰা বগাকৈ আছিলে আমাৰ সম্পূৰ্ণ ৰঙা লাগে তো বগাটো এৰাই দিছে মানে সেইফালে মাক সুধিব গৈছে
বৰষুণ ইজ কামিং ছাতি তাতি নাথিং কোৱা নিচিনা আমি মা মই ইয়াত লুকাই আছোঁ টিপালৰ তলত বৰষুণ দিছে ছাতিকেইটা থাকি আহিলে গাড়ীত চাওঁ কুকুৰাটো সেয়া এতিয়া হৈ গ'ল আমাৰ এইটো মতা কুকুৰা আৰু ইয়াত মা মাইকী এইজনী মাইকী কুকুৰা হৈ গ'ল এতিয়া কুকুৰা এতিয়া বেলেগ বস্তু লওঁগৈ লেডিজ বোলে মানে মাইকী কুকুৰা লাগে কিন্তু লেডিজ কুকুৰা বোলে এনেই জমনি কৰিছে ভাইটিহঁতৰ কাৰণে লাগে ইয়াক খুৰীহঁতৰ কাৰণে মুঠতে 4টা ল'ব লাগিব এতিয়া 4 মানে 2 যোৰ লেডিজ না লেডিজ কুকুৰা হ'ব দে পোৱালি হ'ব লাগিছে নোলাব এইটো নদী মাছ আহিছে তুমি মোক কেইটকা দিবা অলপ ডাঙৰ ডাঙৰ দেই বাহু মাছ বাহু এই ককাৰ ওচৰলৈ যাওঁ পাণ লওঁ পাণ লাগে মানে লৈ লোৱা ককাটো ইমান বৰষুণত বহি আছে তো কুকুৰাটো ঘৰত নাথাকে বুলি বিক্ৰী কৰিব লৈ আনিছে এইটো ককাজন ককা ক'ৰ পৰা আহিছে আপুনি বৰপথাৰ হয় ন নপথাৰ মায়ে ভুলে কৈছে মাহেঁতি চিনি পায় মানে অঁ আমাৰ বৰমাহঁতৰ ঘৰৰ মানুহ ময়ে চিনি পাওঁ হ'ল ভিডিঅ' বনাই আছোঁ মই কুকুৰা চুকুৰা লৈ খতম হৈ গ'ল শেষ হৈ গ'ল এতিয়া আমাৰ ল'ব লাগে সামগ্ৰীবিলাক গৰু গা ধুৱাবৰ কাৰণে হালধি থেকেৰা বেঙেনা লাও এইবিলাক লৈ লওঁ আৰু মানে হেৰি লাগে বেতগাজ এটা লৈছোঁ 10 টকা পিছ বিহুৰ কাৰণে একে জেগাতে পাই গ'লোঁ হালধি মালিক কোনফালে আছে এইফালে কাৰণে না গৰুৰ কাৰণে দাম মানে তাত মাৰি হিমন নহয় জানো ডাঙৰ দিম মানুহৰ কাৰণে গৰু দিম এইটো বপাই লগ পাই গ'লো এইটো আমাৰ বপাই হয় লগ পাই গ'লো বপাই মন খুচি গ'ল বলক বপাইকেইটা পাই গ'লো লগত আৰু এতিয়া লৈ গৈছোঁ আমাৰ লগত হেৰি নহয় এইটো কালি ভৰাই নাই টাইট হোৱা নাই টাইট নাই হোৱা কেলৈ কালি গৰু নাই এইটোৱে আছে বপাইও পইচা ওলাই আছে পাপাও পইচা ওলাই আছে মই দিম কৰি আছে ধুনীয়া বস্তু এটা দেখিলোঁ আজিকালি পাবলৈ নাই কিন্তু ঘৰত বনাই আনিছে দেই কি ক'বচোন আপোনালোকে এইটো বিহুত লাগে এতিয়া আমাক নতুনকৈ আমাৰ বপাইটো পালে বিচাৰি গাখীৰ বিচাৰি আছিলে পাই গ'ল এতিয়া আমিহে বিচাৰি বস্তুবিলাক পোৱা নাই ক'ত পাওঁ ক'ত নাপাওঁ এতিয়া মাহেঁতি হেৰাই থাকিলে নাই পাপা বপাই আৰু মই আমি তিনিটাই আছোঁ বৰষুণতো বজাৰ কৰি আছোঁ মজা লাগিছে একদম মানে অলপ লাহে দি আছে আৰু ইমান জোৰকৈ দিয়া নাই বৰষুণ মুড়ি এইটো মই খাম আৰু মই এইখিনি কিমান কেজি কৈছে অ' মাই গড 70 টকা কেজি বৰ বেঙেনা এইফালে চৰিয়ে বিক্ৰী কৰিছে মইতো পইচা 1 টকা অনা নাই পইচা য'ত আছে মা আৰু পাপা মই কেলৈ পইচা নাই বৰষুণ বতৰ তথাক বৰষুণ দি আছে তথাপিতো মানুহৰ ভিৰ কমা নাই কিয়নো বিহু ইজ মেইন বিহু ইজ ইমোশ্যন বিহুৰ কাৰণে না মানুহ চাওক আমলৈটো লাগিব অ' পাপা আমলৈটো লাগে নাই লাগে অ' লাগিব বোলে আমলৈটো অঁ একেলগে ভৰাই দিয়ক এইফালে পেহীৰ পৰা লৈছোঁ অঁ পেহী কিমান আছে ভাগটো আপুনি কৈ দিব হা আৰু কিমানকৈ লৈছে কৈ দিয়ক 50 টকা 100 গ্ৰামত 50 টকা আমলৈটো যিমান আছে চব লৈ লৈছোঁ এইফালে এইটো পাতি শাকনটো এটাত 15 টকাকৈ ন এইফালে এটাত 15 টকাকৈ এই পাতি শাকনিটো লৈ যাম কাৰণ মই মাছ মাংস নাখাওঁ তো মই কণী খাই দিওঁ মানে একেবাৰে জন্ম হ'ব নিদিওঁ মই একেবাৰে গোটাকৈ খাই দিওঁ অঁ এইটো পাতি শাকনটো এইটো হৈছে মোৰ এইটো ল'লোৱে আৰু সেয়ে পায় 900 গ্ৰাম অঁ কিমান হ'ব এতিয়া আটাইকেইটা দি দিয়ক চব দি দিয়ক অঁ কেইটা আছে হিচাপ কৰক খতম আমি কৰিলোঁ চব আমলটো যিমান আছিলে আৰু হাঁহখনটো চব লৈ লৈছোঁ কি গুড় লৈছোঁ আপোনাৰ লৈছোঁ এইটো 3
21টা অ'কে 885 টকা হ'ল টোটেল 885 টকা চব মিলাই 880 টকা লৈছে বিহু বুলি 5 টকা এটা অফাৰ দি দিছে এইফালে পেহী পেহী ক'ৰ পৰা আহিছে আপুনি বৰপথাৰ হয় ন অঁ চব আমাৰ সম্বন্ধ মানুহে হয় কিন্তু মই চিনি পোৱা নাই মানে আচলতে গৈ পোৱা নাই যে ইমানকৈ এইফালে কিবা হাঁহি আছে আহিছিলে পেহী ফাইনেলি হৈ গ'ল পেহীৰ ওচৰত লৈ পাতিহাঁহ কণী ল'লোঁ 21টা তাৰপিছত আৰু কি ল'লোঁ আৰু আছিলে হেৰি আমলেটটো আছিলে পূৰা খাম আৰু আমলেটটো খাওঁ বাৰু এনেই নাখাওঁ যেতিয়া বিহুত 100 এবিধ পাচলি খাব লাগে বুলি কয় যে গৰু বিহুত না সেইকাৰণে আমলেটটো খাই দিওঁ বস্তুখিনি আগতে গাড়ীত থৈ আহিছোঁ তাৰপিছত লৈ আছোঁ ঠিক আছে অঁ হ'ব ৰঙালাও চব আছে কালি আপোনাৰ অনুৰোধত কণীটো মই লৈ যাম বাৰু দেই আমলেটটো ল'লোঁ মই যিমান আছিলে চব উঠাই আনিলোঁ অঁ কণী লৈ যাম আমলেটটো মই সেই মানুহ এগৰাকী বিচাৰি আছে তো লৈ আহিম শুকনি নালাগে অঁ অ'কে ঠিক আছে ল'ম অঁ তো বৰমা এগৰাকীয়ে পাই কিনে কৈছে মোবাইলত বোলে ভিডিঅ' কৰি কিনে দেখুৱালে নহ'ব আমাৰ পৰা বস্তু ল'ব লাগিব তো লৈ দিব লাগিব মই পাতিহাঁহ কণী ল'লোঁ 21টা তথাপি অনুৰোধ ৰক্ষা কৰি পেলাই লৈ দিব লাগিব 10টা ল'ব কৈছে নহ'লেও 5টামান লৈ দিম আৰু চাই লওঁ কিমান লওঁ ইমান কণীও নালাগে বাৰু আধা ঘণ্টা বিচাৰি পাইছোঁ সি ক'ত আছে বুলি সেইফালে চাওকচোন কি লৈ আছে আমি ৰবৰ ধনু বুলি কওঁ আৰু বহুতে কেটেপা বুলিও কয় আৰু কিছুমানে গললি বুলিও কয় আপোনালোকে কি কয় জনাবচোন প্ৰায় আধা ঘণ্টা বিচাৰি মাহঁতক এতিয়া লগ পাইছোঁ সেইফালে মাইজনী কি বজাৰ কৰি আছে এইজনী বিহুৰ মেইন বস্তু দাদাহঁতে বিক্ৰী কৰি আছে আৰু এইফালে অ' মাই গড ইয়াত কি পাই গ'ল পাই পিয়ৰ চব্জি টিকনি বৰুৱা পাই গ'ল ইয়াৰ বেত গাছ বিচাৰি ফুৰিছিলে আৰু এইটো পাই গ'লোঁ পিয়ৰ চব্জি সেইফালে এইটো বৰ্তা ঋতুপৰ্ণ বৰ্তা হয় পূৰা ডাঙৰ বেট লৈ গৈছে তাকে সুধিছে হাঁহিছে ক'ত পালে বুলি সুধিছে এতিয়া বজাৰৰ পৰা ওলাই গৈছোঁ সেই যে মই আপোনালোকে ভিডিঅ'ত দেখিব পাইছিলে ভিডিঅ' কৰিলে নহ'ব বস্তু ল'ব লাগিব বুলি কৈছিল বৰমা কেইজনী সেই বৰমা কেইগৰাকীৰ ওচৰত যাওঁ আমলেটটোখিনি এজনী মানুহে বিচাৰিছিলে বুলি কৈছিলোঁ নহয় তেখেতক মই বিচাৰি নাপালোঁ গতিকে আমি লৈ ল'ব আৰু এনেই মিছা প্ৰতিশ্ৰুতি দিয়া নিচিনা হ'বতো সেইকাৰণে কণী লৈ দিওঁ আৰু আমলেটটোবিলাক লৈ দিওঁ যদিহে আছে অ' বৰমা কেইজনী আহিলোঁ দেই আপোনাক বিচাৰি পোৱা নাছিলোঁ আপুনি গৈছিলে ক'ৰবাত কিনিম এই আমলেটখিনি বেলেগে লোৱা নাই মানুহ বিচাৰি নাপালোঁ নহয় এতিয়া আমিয়ে ল'ম বাৰু এতিয়া মই লৈ দিম বাৰু এতিয়া আহিছোঁ তো আপোনাক বিচাৰি পোৱা নাছিলোঁ আপুনি ক'ৰবাত গৈছিলেগৈ খাই আছে লৈ লওঁ অঁ দি দিয়ক কেজিত 800 হ'ব লৈ দিছোঁ 800 লৈ দিছোঁ আৰু কেলৈ সেই মানুহগৰাকী মই বিচাৰি নাপালোঁ আমি ল'লোৱে অলৰেডি মই কৈছিলোঁ আপোনালোকৰ ভিডিঅ'টোত তেতিয়া তথাপি এনেই মিছা প্ৰতিশ্ৰুতি দিয়া নিচিনা হ'বতো এনেই মিছাকৈ কৈ গৈছে বুলি ভাবিব সেইকাৰণে লৈ গৈছোঁ আৰু সেই ৰঙালাওকেইটা নিনিওঁ বাৰু কণীকেইটা ল'ম কণী লৈ দিম ৰঙালাওবিলাক আছে যে ৰঙালাওটো নলওঁ কণীটো লৈ দিওঁ বাৰু তো এইফালে হৈ গ'ল লোৱা শুকনি ল'ব বুলি কৈছিলে আমি নাখাওঁ শুকনি এইটো লৈ লৈছোঁ দেই লোকেল ৰাইজক লাগিব নহয় ঘৰ বিহু মানিবৰ কাৰণে 10টামান দে 10টাই ল'ব কৈছিলে আকৌ 10টাই লৈ দিছোঁ দেই আপুনি ক'ৰ পৰা আহিছে অঁ কাকপথাৰ বৰালি ন ডাঙৰ দিয়ক 15 পইচা বোলে আৰু লোকেলটোৱে যদি ইমান দামটো নলয় অঁ চালানীটোতো ইমান দাম বাঢ়িছেই তো আমাৰ থলুৱা যিবিলাক আছে লোকেল থলুৱা বেপাৰীবিলাকে অঁ এই তেখেতলোকক অন্ততঃ কম্প্ৰমাইজ কৰিব নালাগে আৰু কেলৈ বহুত কষ্টত বিক্ৰী কৰিব আহেতো লোকেল হ'লে 15কে হিচাপ কৰিব লাগে ন 150 টকা হ'ব 10কে শূন্যটো পিছফালে লগাই দিলে হ'ল কেইটকা হ'ল 150 এনেকৈ কেলৈ মই পাতিহাঁহৰ কণী 21টা ল'লোঁ অঁ আৰু আপুনি কোৱাৰ কাৰণেহে লৈ গৈছোঁ আৰু কণীকেইটা অঁ এইফালে এই বৰমাগৰাকী আমলেটখিনি বিচাৰি নাপালোঁ কাৰণে আকৌ আমিয়ে লৈ দিছোঁ নহ'লে চব বস্তু লোৱা হ'লেই ভাল লাগে কেতিয়াবা এনেকৈ লৈ বৰমাগৰাকীয়ে অনুৰোধ কৰি থকাৰ কাৰণেহে ল'লোঁ দেই কণীকেইটা মানে সেই কণীকেইটা আচলতে লোকেল কণী নহয় মানে সেই কণীকেইটা কয়লা কণী হয় চিনি পাইছোঁ বাৰু তথাপি ইমান অবজেকশ্যন কৰি থাকিব মন নাই যিহেতু বিহুৰ বতৰ সকলোৱে বজাৰত বিক্ৰী কৰিম বুলিহে লৈ আনিছে তো হাঁহ কণীকেইটা কিন্তু পিয়ৰ হয় বাৰু মই আপোনালোকক আগতে ভিডিঅ' দেখাইছিলোঁ তেতিয়া মানে সেই কুকুৰা কণীকেইটা মই নহয় বুলি গম পায়ো লৈ দিছোঁ কেলৈ কৈ আছে লগ বুলি তো এনেকৈ লৈ ভাল লাগে কাৰোবাৰ অনুৰোধ ৰক্ষা কৰি সেয়াই বজাৰ কৰি হৈ গ'ল ইয়াত এতিয়া গৈ আছোঁ
শদিয়া যাম এবাৰ মানে তালাপত বজাৰ কৰিলোঁ বাৰু কিছুমান বস্তু নেপালোঁ তো এতিয়া আমি যাম শদিয়া শদিয়ালৈ আহিলোঁ মানে কি নেপায় এখন দোকানত চব পায় একেলগে আৰু কি পইচা লাগে পইচা চবফালে মানুহ ভিৰ মানে একদম আপুনি যদি বিহুৰ বজাৰ কৰিব আহে বিশেষকৈ যিকোনো একে জেগাতে চব বস্তু পাব ইয়াত শদিয়াত আহি যাব আপোনালোকে বহুত ভাল লাগিছে এইফালে দাদা হয় এইফালে ওনাৰ মানে চব বস্তুৱে পাব কি বস্তু নেপায় ইয়াত সকলো বস্তু আছে আপোনালোকে বিহু বজাৰ কৰিবলৈ অলপ দূৰত ওলাই আহক যোন শদিয়া ওচৰ আছে চাপাখোৱাত আছে এখন আমি বহুত বস্তু ল'লোঁ বাৰু দেখুৱাম কি ল'লোঁ একেবাৰে লৈ ল'লোঁ ভিডিঅ' বনালোঁ বাৰু এতিয়া মুঠাকে কিমান ল'লোঁ আপোনালোকক দেখুৱাই দিম এতিয়া ভাইটি বিল কৰি আছে এতিয়া ল'লোঁ আৰু ল'ব আছে এতিয়া বজাৰ এইখিনি ঘৰৰ বজাৰ ইমানেই দীঘল বজাৰ বাপৰে বা গৈ গৈ শেষেই হোৱা নাই এইটো কি বস্তু হয় ক'বচোন আমি এইটো লৈছোঁ এইটো আপোনালোকে যদি চিনি পায় কি বস্তু হয় এইটো জনাব এইফালৰ পৰা এক পাক ঘূৰি আহি এতিয়া আকৌ এইফালে গৈ আছোঁ আৰু বিচাৰোঁগৈ বেতগাজ বহুত বেছি লাগে আমাক বেত তো বিচাৰিয়ে পোৱা নাই তালাপত লৈছিলোঁ বাৰু তাত অলপ সৰু সৰু হ'ল না সেইটো কাৰণে এবাৰ ডাঙৰ বিচাৰি ফুৰিছোঁ আমি ডাঙৰ ল'ম ক'ত বিচাৰি পাওঁ এখন শদিয়া বজাৰ তালাপতকৈ বহুত ভিৰ মানে বহুত বেছি ডাঙৰ এখন বজাৰ এইকেইদিন মামাহঁতৰ গাঁও হয় এনাই এই এজনী আমাক অফাৰ দিছে মা ঘৰৰ মানুহ হয় বুলি মাটিমাহ খাৰ হয় মাটিমাহ খাৰ বিহুৰ বতৰত বিহুৰ কাপোৰ কিনাৰ মজাই বেলেগ আপোনালোকে বিহুৰ কাপোৰ লৈছেনে বাৰু যদি নাই লোৱা বা লৈছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক কোনে কোনে লৈছে বা কোনে ল'বলৈ বাকী আছে যাওক ফূৰ্তি কৰক বিহুৰ কাপোৰ লওক মজা লাগিব এয়া আমাৰ এনাই দেই আৰু চবেই কৈ আছে মা ঘৰৰ মানুহ যিমান মা শদিয়াৰ হৈ যে একদম গোটেই ঘৰৰ মানুহ লগ পাইছে আৰু কৈ আছে মানে মাটিমাহ খাৰ ঘৰতে আছে এইটো কেলৈ কিনি কিনি লৈছে বুলি কৈ আছে চব মাৰ চিনাকি মানে একদম শদিয়া আহিছে যেতিয়া গোটেই ঘৰৰ মানুহে ওলাইছে মাৰ সেইজনী এতিয়া আমি দৈ ল'ম দৈ গালি দিছে মাক ঘৰৰ মানুহ হৈ কিনে বস্তু নলওঁ বুলি কৈ আছে এতিয়া মায়ে লগ পালে ইফালে আমাৰ মাহী আৰু এইফালে মহাদেউ পূৰা জিলিকি আছে একদম ধুনীয়াকৈ লগ পাই পূৰা কথা পাতিছে দেই বহুত ভাল লাগিছে এইফালে শদিয়া একদম ডাঙৰ বহুত ডাঙৰ বজাৰ